হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ইণ্ডিয়ান নেভিৰ এমআৰৰ যি ৰিক্ৰুটমেণ্ট ওলাইছে তাৰ বিষয়ে। চাওক বন্ধুসকল, ইণ্ডিয়ান নেভি এমআৰৰ ৰিক্ৰুটমেণ্ট ওলাইছে 2024ৰ কাৰণে। ইয়াৰ লাষ্ট ডেট হৈছে 27/5/2024। ইয়াতে পষ্টসমূহ আছে যে চেফ আছে, ষ্টেৱাৰ্ড আছে, চেনিটাৰী হাইজিনিষ্ট আছে আৰু ইয়াৰ কিমান সংখ্যক পষ্ট আছে ইয়াত মেনশ্যন কৰি দিয়া নাই। মেলৰ কাৰণে কিমান আছে, ফিমেলৰ কাৰণে কিমান আছে এইবোৰ দিয়া নাই, পিছত দি দিব। এইটো আপোনালোকক ইণ্ডিয়ান নেভি হয় ইয়াৰ অৰ্গেনাইজেশ্যনটো, আপোনালোকে চাব পাৰে। এইটো হ'ল 2 নম্বৰ বেটছ 2024ৰ আৰু এইটো অগ্নিবীৰ স্কিম 4 বছৰৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো ট্ৰেইনিং হ'ব এইটো INS চিলকাত হ'ব, ওড়িশাত হ'ব। আৰু ইফালে আপোনালোকৰ এজ লিমিট হ'ল আপোনালোকে 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰা হ'ব লাগিব। আপোনালোকে বৈবাহিক জীৱনৰ লগত কোনো সম্পৰ্ক থাকিব নালাগিব। অৰ্থাৎ আপোনালোকে বিয়া নকৰা হ'ব লাগিব, আপোনালোকে ল'ৰা হওক বা ছোৱালী হওক। তাৰপিছত চাওক, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ মাথো 10 পাছ কৰা হ'ব লাগিব আৰু 50% থাকিব লাগিব আপোনালোকৰ মেট্ৰিকত। তাৰপিছত আপোনালোকে জানি লওক যে ফিখিনি কিমান, মানে এপ্লিকেশ্যন ফি কিমান। জেনেৰেলত আপোনালোকে যদি জেনেৰেল আৰু OBC হয় তেনেহ'লে আপোনালোকে 550 টকা প্লাছ 18% GST দিব লাগিব। আৰু SC ST হ'লেও 550 টকাই দিব লাগিব। আৰু এইবিলাক আপোনাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ সহায়ত কৰিব পাৰিব। অগ্নিবীৰ নেভি এমআৰৰ যিখিনি পদ আছে ইয়াৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 13 মে 2024 পৰা। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 27 মে 2024। অৰ্থাৎ আপোনালোকে 27 মেৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। নেক্সট কথা হ'ল, আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে ক্লিক কৰি আপোনালোকৰ মেইন ৱেবছাইটত আহিব পাৰিব। ইণ্ডিয়ান নেভি যিটো এমআৰৰ ৰিক্ৰুটমেণ্ট আছে ইয়াত আপোনালোকৰ ফাৰ্ষ্টতে আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট হ'ব আৰু তাৰপিছত মেডিকেল হ'ব। আৰু তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হৈ যাব। তাৰপিছত চাওক, আপোনালোকৰ কম্পিউটাৰ যিটো টেষ্ট হ'ব সেইটো বাইলেংগুৱেল হ'ব, সেইটো হিন্দী আৰু ইংলিছ দুটা মিডিয়ামত থাকিব। টোটেল মাৰ্ক আছে 50 মাৰ্ক আৰু এইবাৰ অবজেক্টিভ টাইপ হ'ব, তাৰমানে অৰ্থাৎ এটা কুৱেশ্যন আপোনালোকৰ 4টাকৈ অপশ্যন থাকিব আৰু এটা শুদ্ধ উত্তৰ থাকিব। আৰু ইয়াৰে 50টা কুৱেশ্যন থাকিব, অৰ্থাৎ 50টা কুৱেশ্যন 50 নম্বৰ, এটা কুৱেশ্যন 1 মাৰ্ককৈ। আৰু ইয়াতে আপোনালোকৰ কি থাকিব, 30 মিনিট সময় থাকিব। আৰু 10 পাছৰ যিখিনি চিলেবাছ সেইখিনিৰ মতে হ'ব আপোনালোকৰ। চাওক, চিলেবাছৰ কথা ক'বলৈ গ'লে মেথছৰ পৰা 12টা কুৱেশ্যন আহিব আৰু ছায়েন্সৰ পৰা 13টা কুৱেশ্যন আহিব আৰু জেনেৰেল এৱাৰনেছ অৰ্থাৎ জিকেৰ পৰা 25টা কুৱেশ্যন আহিব। আৰু এইবোৰ 10 পাছ লেভেলৰে আহিব। তাৰপিছত ইফালে নিগেটিভ মাৰ্কিংখিনি কৈ দিছোঁ। নিগেটিভ মাৰ্কিং আপোনালোকৰ 0.25কৈ আছে আপোনালোকৰ, অৰ্থাৎ এটা কুৱেশ্যন কাৰেক্ট হ'লে 1 মাৰ্ক পাব আৰু এটা কুৱেশ্যন ভুল হ'লে 0.25কৈ কটা যাব। অৰ্থাৎ 4টা কুৱেশ্যন ভুল হ'লে 1 মাৰ্ক কটা যাব, ঠিক আছে। নেক্সট আহিল চাওক, আপোনালোকৰ ফিজিকেলত কি থাকিব। ফিজিকেলত থাকিব আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং থাকিব। আপোনালোকে ইয়াতে চাব পাৰে মেলৰ কাৰণে 4.6 মিনিট আৰু ফিমেলৰ কাৰণে 8 মিনিট। স্কোৱাটছ থাকিব, পুছ আপ থাকিব, বেণ্ট নি চিট আপ থাকিব, এইবোৰ থাকিব। আপোনালোকে ইয়াতে লিষ্টখনত চাই ল'ব পাৰে, এইমতে আপোনালোক থাকিব। নেক্সট আপোনালোকৰ মেডিকেল হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হৈ যাব। তো এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।